যি এনেধৰণে আচলতে আপোনালোকে সংবাদমেল সম্বোধন কৰিছিল গোটেই বিষয়টো আজি আৰক্ষী আয়ুক্তক আহি আপোনালোকে কমপ্লেইন দিছে গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে এই মুহূৰ্তত আপোনালোকে কি ক'ব বিচাৰিব? নহয়, ইতিমধ্যে দুৰ্গা পূজা সামৰণি পৰিছে আৰু অফিচ আদালতবিলাকৰ কাম কাজ আৰম্ভ হৈছে। আপোনালোকে জানে যে PWD এগৰাকী তেজপুৰৰ ছুপাৰ ইঞ্জিনিয়াৰ অজিত কুমাৰ মেধি। এই অজিত কুমাৰ মেধিয়ে চিভিল কাষ্টৰ ডুপ্লিকেট চাৰ্টিফিকেট লৈ পেলাই তেখেতে চাকৰি কৰি আছে আৰু তেখেতে পদোন্নতি লাভ কৰি আছে। এই সন্দৰ্ভত আমি যোৱা সময়ত যোৱা 2 মাহ সবিস্তাৰে আমি বাতৰি প্ৰকাশ কৰিছোঁ। আমি বিভিন্ন কৰ্তৃপক্ষৰ সৈতে গোচৰ ৰুজু কৰিছোঁ। কিন্তু আজি আমি গুৱাহাটী মহানগৰৰ আয়ুক্ত দিগন্ত বৰা ডাঙৰীয়াক সাক্ষাৎ কৰি এই অজিত মেধি নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি এখন অভিযোগ পত্ৰ দাখিল কৰিছোঁ। ইয়াৰ কাৰণটো হ'ল যেতিয়া অজিত মেধি ডাঙৰীয়াৰ প্ৰথম গোটেই বিষয়টো উদ্ঘাটন হৈছিলে 2017 চনৰ আমাৰ পাণবজাৰ থানাত 530/17 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 419, 420 আৰু 468 ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰিছিলে। এই গোচৰটোৰ পদ্মেশ্বৰ গগৈ নামৰ এগৰাকী উপ পৰিদৰ্শকে তদন্ত কৰিছিলে। কিন্তু তদন্ত কালত সেই সময়ত 2017-18 চনতে কিছুমান ভুৱা নথি পত্ৰ আৰু অকৰ্তৃত্বশীল ব্যক্তিৰ পৰা তেখেতে অনুসূচিত জাতিৰ মানুহ বুলি লিখি লৈ পেলাই তেখেতে ভুৱা কৰি গোচৰটো বন্ধ কৰিছিলে। আৰু যোৱা সময়ছোৱাত আমি যুঁজি আছিলোঁ। আৰু এতিয়া কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয় আৰু উত্তৰ কামৰূপ জিলা জাতি পৰিষদে যেতিয়া ক'লে বা লিখি দিলে বা প্ৰতিবেদন দিলে যে অজিত মেধি তেখেতৰ পিতা প্ৰয়াত চন্দ্ৰকান্ত মেধি ঘৰ মাজৰকুৰি নামপাৰা, হাজো পুলিচ থানা, হাজো ৰেভিনিউ চাৰ্কুল আণ্ডাৰত পৰে, তেখেতে ৰামদিয়া মৌজা আণ্ডাৰত পৰে আৰু বৰ্তমান তেখেতে তেজপুৰৰ PWDত ৰুট চাৰ্কুলত তেখেতে ছুপাৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছে। আৰু অজিত মেধি বৰ্তমান আপোনাৰ মালিগাঁৱত থাকে। এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে যিটো গোচৰ ভুৱা তথ্য পাতিৰে গোচৰটো তদন্ত কৰি বন্ধ কৰি দিলে, এই বন্ধ হোৱা গোচৰটো পুনৰ খুলিবৰ বাবে আমি আজি গুৱাহাটী মহানগৰৰ সন্মানীয় আৰক্ষী আয়ুক্ত মহোদয়ক আমি সাক্ষাৎ কৰিলোঁ। সাক্ষাৎ কৰি তেখেতক আমি এইখন দাবী পত্ৰ দাখিল কৰিছোঁ যে যিটো গোচৰ এই গোচৰটো ভুৱাকৈ বন্ধ কৰিলে পুনৰ তদন্ত হ'ব লাগে। আৰু আৰক্ষী আয়ুক্ত ডাঙৰীয়াই গোচৰটো অতি শীঘ্ৰে পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বা তদন্তকাৰী বিষয়াক নিৰ্দেশ দি গোচৰটো অতি শীঘ্ৰে এইটো প্ৰকৃত সঠিক তথ্য পাতি সহ তদন্ত হয় তাৰ ব্যৱস্থা কৰিব আৰু অজিত মেধিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ এক ব্যৱস্থা কৰিব পাৰিব। তাৰ কাৰণে আমি এই দায়ী পত্ৰ দিলোঁ। আৰু গোটেই বিষয়টো যিহেতু অজিত মেধিৰ বিৰুদ্ধে আপোনালোকে ইমান সততাৰে লাগি আছে, তেওঁ ইতিমধ্যে আপোনালোকৰ ঘৰলৈ অহা কথা ইতিমধ্যে জানিব পৰা গৈছে। আচলতে তেওঁ কি কাৰণে আহিছিল? নহয় চাওক, এতিয়া কথাটো হ'ল যে অজিত মেধি নামৰ এইগৰাকী মুখাপিনা ভদ্ৰলোক তথাকথিত উচ্চ শিক্ষিত অসম চৰকাৰৰ উচ্চপদস্থ বিষয়া PWDৰ অধিক অভিযন্তা অজিত মেধিক কোনো কালে ৰেহাই দিয়া নহ'ব। তেখেতৰ বিৰুদ্ধে যি যুঁজ আমি কৰিছোঁ এইটো এটা প্ৰতীকী যুঁজ বুলি কোনোবাই ধৰি ল'লে নহ'ব। কাৰণ অজিত মেধিৰ বহু মানুহ এনেকুৱা 2 নম্বৰী কৰি SC ST নামত চাকৰি বাকৰি সা সুবিধা লৈ আছে, সংবিধানক সুবিধা লৈ আছে। গতিকে এই শিক্ষিত মুখাপিনা মানুহসকলক সমাজত চিনাকি কৰি দিয়াৰ লগে লগে এওঁলোকৰ বিৰুদ্ধে যে আইনগত ব্যৱস্থা হয়, কঠোৰ ব্যৱস্থা কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ। সংবাদ মাধ্যমৰ কথাবিলাক কৈছোঁ, বিভাগীয়ভাৱেও আগবঢ়াইছোঁ, আৰক্ষী থানাতো গোচৰ দিছোঁ। বন্ধ হৈ থকা গোচৰ পুনৰ খুলিবৰ বাবে আজি আমি আৰক্ষী আয়ুক্তৰ ওচৰলৈ আহিলোঁ। গতিকে অজিত মেধিৰ বিৰুদ্ধে কোনো কাৰণতে আমি ক্ষান্ত নাথাকোঁ, তেখেতক ৰেহাই দিয়া নহ'ব। তেখেতে আমাৰ লগত তেখেতে যিমানে মানৱতাসুলভভাৱে তেখেতে এই গোচৰটোৰ পৰা আমাৰ পৰা সহানুভূতি আদায় কৰিবলৈ চেষ্টা নকৰক কিয় নহ'ব। এই সম্পৰ্কত একদম জিৰ' টলাৰেঞ্চত আমি আগবাঢ়িম, শূন্য সহনশীলতাৰে আগবাঢ়িম। গতিকে ন' কম্প্ৰমাইজ, অজিত মেধিৰ লগত ন' কম্প্ৰমাইজ, PWDৰ SC অজিত মেধিৰ লগত ন' কম্প্ৰমাইজ। অনুসূচিত জাতি যুৱস্থ বৰ্গৰে অজিত মেধিক জেল হাজতলৈ পঠিয়ামেই। আমি আপোনালোকে গোটেই বিষয় আমাৰ কামৰূপ জিলা আমিনগাঁৱত থকা DC কাৰ্যালয়ত আমি আবেদন জনাইছোঁ। ইতিমধ্যে জনাইছোঁ কি বুলি জনাইছোঁ যে অজিত মেধিৰ যিখন প্ৰমাণপত্ৰ এই প্ৰমাণপত্ৰ বাতিল কৰিব লাগে, কেঞ্চেল কৰিব লাগে। আৰু অজিত মেধিৰ লগতে অজিত মেধিক এই 2 নম্বৰী প্ৰমাণপত্ৰ উলিয়াই দিয়া যিগৰাকী ব্যক্তি আমাৰ সেই নামপাৰা গাঁৱৰে পৰমা দাস, এসময়ত অনুসূচিত জাতি পৰিষদৰ তেখেতে সেই অঞ্চলৰ সম্পাদক আছিলে। তেতিয়াই অজিত মেধিক 2 নম্বৰকৈ কাষ্ট চাৰ্টিফিকেট উলিয়াই দিছিলে আৰু যোৱা সময়ছোৱাত তেখেতে বিভিন্ন ধৰণৰ ৰক্ষণাবেক্ষণ দি আহিছে। গতিকে পৰমা দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে বুলি আমি আজি কামৰূপ জিলা আপোনাৰ যি আমিনগাঁও আয়ুক্ত কাৰ্যালয় তেখেতলোককো আমি আবেদন জনাইছোঁ। মই পুনৰবাৰ এইগৰাকী অজিত মেধি তথাকথিত ভদ্ৰ উচ্চ শিক্ষিত উচ্চপদস্থ বিষয়া গড়কাপ্তানি বিভাগৰ তেজপুৰৰ ৰুট চাৰ্কুলৰ তেখেত ছুপাৰ ইঞ্জিনিয়াৰ এইগৰাকী অজিত মেধি আমি আজি আমাৰ কামৰূপ মহানগৰ আৰক্ষী আয়ুক্তক জনালোঁ
কামৰূপ জিলা আয়ুক্তকো জনাইছোঁ তেখেতৰ প্ৰমাণপত্ৰ কেঞ্চেল কৰিবলৈ, তেখেতৰ বিৰুদ্ধে আপোনাৰ গোচৰ ৰুজু কৰিবলৈ। ঠিক তেনেদৰে এই অজিত মেধিক আকৌ এইগৰাকী পৰম দাস একেখন গাঁৱৰে অজিত মেধিৰ মানে বাল্যবন্ধু বুলিয়ে ক'ব পাৰি। তেখেতলোকৰ মানে একেবাৰে মহা দালাল, অনুসূচিত জাতি নামৰ দালাল। একেটাৰ ঘৰত যদি পুলিচে ৰেড কৰে নহয়, বহু 2 নম্বৰী প্ৰমাণপত্ৰ চিলমৰা দি উদ্ধাৰ হ'ব বুলি বহুতে অভিযোগ কৰিছে। একেটা কোন কম্পিউটাৰ চেণ্টাৰ 2 নম্বৰ চাৰ্টিফিকেট বনায়। এটা সময়ত তেখেতৰ নিজৰ যি মানে জোঁৱাই আছিলে, এই জোঁৱাই কম্পিউটাৰ চেণ্টাৰ চাৰ্টিফিকেট বনাইছিলে। এতিয়া ৰামদিয়া এটা কম্পিউটাৰ চেণ্টাৰ চাৰ্টিফিকেট বনাই বুলি অভিযোগ আহিছে ৰাইজৰ পৰা। এইগৰাকী পৰম দাসক গ্ৰেপ্তাৰ কৰিব লাগে, এইগৰাকী পৰম দাসক ৰেড কৰিব লাগে, এনেকুৱা ধৰণৰ যিবোৰ অভিযোগ, এই অভিযোগ আমি দাখিল কৰিছোঁ। কোনো কাৰণতে অজিত মেধিয়ে কওক, পৰম দাসে কওক, কোনো কাৰণতে ৰেহাই পাব নোৱাৰে।